ইফালে আমাৰ ৰিয়া আৰু নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' মোৰ ইউটিউব চেনেল মিষ্টাৰ ইফালে আপোনালোককে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া চিমেণ্ট চাপৰিত আছোঁ। চিমেণ্ট চাপৰি মানে দাদা ঘৰত আছোঁ। আৰু দাদা ঘৰত যোৱাকালি আহিছোঁ বাৰু মই, আৰু দাদা মানে ইফালে আছে। আৰু যোৱাকালি দেখি পাইছিলে চাগে আপোনালোকে, মানে কেকেটা আৰু মোহন বিউটি বা আহিছিলে, আৰু দেখালোঁ আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন মানে নেক্সট ভিডিঅ'টোত। আৰু যোনে যোনে চোৱা নাই মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, সকলোৱে চাব। আৰু এতিয়া মানে ভণ্টিকেইজনে ফটোশ্বুট কৰিম বুলি কৈছে, মানে আজি যিহেতু মানুহ বিহু আৰু ফটোশ্বুট কৰিম বুলি কৈছে, সেইকাৰণে ফটোশ্বুট কৰিব এতিয়া মানে ওলাই আছে। আৰু এতিয়া ধুনীয়াকৈ মানে ওলাই মেলি এইফালে নদী আছে, নদীফালে যাম আৰু ভিতৰলৈকে চাই থাকক ধুনীয়াকৈ। এইকেইদিন মানে বহুত বেছি বৰষুণ দি আছে, কাৰণ বিহুটো মানে বৰষুণ এৰাই নাই। তাৰমানে যোৱাকালিতো পূৰা চাতিলৈ মানে মানুহবিলাকে চাই আছে, যিহেতু যোৱাকালি মানে ফাংচন আছিলে আৰু দেখি পাইছিলে আপোনালোকে। আৰু এতিয়া বহুত নাই, এতিয়া মানে বতৰ ডাৱৰীয়া হৈ আছে, বতৰ মানে একদম কি ক'বি আৰু বেয়া লাগে বহুত। ভালকৈ বিহুত মানে পূৰা ঘূৰি পাকি মানে খাম বুলি ভাবিছিলোঁ, কিন্তু বিহুত ভালকৈ এনেকৈ খাব নাপালোঁ আৰু ইণ্টাৰেষ্টটো নহ'লে। এতিয়া দাদাকেইজনে আহিম কৈছে আমাৰ গাঁৱৰ পৰা, আৰু ফটোশ্বুট কৰিম বুলি কৈছে। আৰু ভণ্টিকেইজনে এতিয়া ওলাই আছে, আৰু লগতে আছে আমাৰ ইফালে আইতা কি আনিছে এইবিলাক প্ৰসাদ মন্দিৰৰ পৰা আনিলে নেকি? এতিয়া ধুনীয়াকৈ চবেই এতিয়া ফটোশ্বুট কৰি মানে ওলাই যাম, আৰু ভিডিঅ'টো ভালকৈ চাই ধুনীয়াকৈ নে কি কয় আইতা? বতৰটো মানে একদম মানে বতৰটো এনেকুৱা হৈ থকাৰ কাৰণে আপোনাক কেনেকুৱা লাগিছে? মানে ভাল লাগিছে আপোনাক ভাল লাগিছে? আইতাক মানে ভালহে লাগিছে বোলে। আমাক আকৌ বহুত বেয়া লাগিছে, কাৰণ বিহুত মানে পূৰা ঘূৰি পাকি খাম বুলি ভাবিছিলোঁ, কিন্তু ঘূৰি পাকি খাব নহ'লে। আৰু এতিয়া ধুনীয়াকৈ ওলাই মেলি আৰু আমাৰ ইফালে নাচনি মানে এক ঘণ্টাৰ বেছি হৈ গ'ল মানে ওলাই থকা, বহুত দেৰি ষ্টাইল কৰি আছে। চাওক ষ্টাইল কৰি এতিয়া নাই হোৱা, তাৰমানে 1 ঘণ্টা হৈ গ'ল। আৰু মানে অথনিৰ পৰা ষ্টাইল কৰি আছে, মানে 1 ঘণ্টাৰ বেছি হৈ গ'ল, এতিয়াও হোৱাই নাই। চাওকচোন তাৰ হাঁহি এতিয়া ওলাব। আৰু এইফালে আছে আমাৰ ধুনু, এইফালে ওলাই আছে। তাৰমানে চাওক ফটোশ্বুট কৰিম বুলি পূৰা ৰেডি চবে। এতিয়া মানে দাদাকেইজনহে আহি নাই পোৱা, এতিয়া আহি পাব আৰু ফটোশ্বুট কৰিম বাৰু। আৰু ফটোশ্বুট মানে দুখনৰ মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আৰু গৈ মেলি আপোনালোকে ফ'ল' কৰি ল'ব আৰু চাব আৰু ফটোবোৰ কেনেকুৱা হৈছে, আৰু লাইক কৰি দিব। এতিয়া আহক, আহি কিনে এতিয়া ফটোশ্বুট কৰিব যাম। আৰু এইফালে চাওক আমাৰ মানে ধুনু আৰু এইফালে ভাইটি পূৰা ধুনীয়াকৈ ফটো মাৰি আছে, আৰু দাদা মোবাইলৰ পৰা মাৰি আছে, কাৰণ যিহেতু আমাৰ মানে কেমেৰামেন আহি নাই পোৱা, সেইকাৰণে মোবাইলৰ পৰা এতিয়া মানে এনেই ফটো মাৰি আছে, আৰু দেখি পাইছে আপোনালোকে। এতিয়া ধুনীয়াকৈ ওলাই মেলি এতিয়া আমি সকলোৱে গৈ আছোঁ, আৰু পিছফালে আছে ভণ্টিকেইজনী, আৰু লগতে আছে মোৰ লগত ধুনু। এতিয়া আগত নদী আছে, নদীৰ ওচৰলৈকে যাম। এতিয়া নদী আছে ন আগফালে, নদীলৈকে মানে মই যি কওঁ মানে সেইটোৱে মানে উল্টাকৈ কৈ থাকে। আজি আমাৰ ধুনু ঢুলীয়া ঢোল মানে কেমেৰামেন ৰখি মানে একদম আমনি লাগি গৈছে। কেমেৰামেন এতিয়া নাহে বোলে, কাৰণ 1 ঘণ্টামান লাগিব কৈছে, ফোন কৰিলোঁ বাৰু এতিয়াই। আৰু মানে ভণ্টিকেইজন মানে বেলেগ খং, মানে এতিয়া সোনকালে নাহাকৈ বেলেগ খং উঠি আছে, পূৰা তামাম খং উঠি আছে। এতিয়া আৰু অকণমান দেৰি ৰখিব লাগিব, তাৰপাছতে আহিব। পাছত কিবা কবি? বেলেগ খং মানে বহুত হৈছে। এতিয়া আমি বহুতখিনি ৰিলচ বনালোঁ, আৰু ইনষ্টাগ্ৰামৰ কাৰণে বহুতখিনি ৰিলচ বনালোঁ। আৰু এতিয়া ভণ্টিবিলাকে মানে কেমেৰা আহি নাই পোৱাটো বহুত খং উঠি আছে। তাৰমানে ইফালে আমাৰ কি নাম আছিলে, ৰিয়া, আৰু এইফালে গায়ত্ৰী, পূৰা তামাম খং উঠি আছে তাৰমানে। আৰু বাকীবোৰ চব গুচি গ'ল, কাৰণ কেমেৰা আহি নাই পোৱা। মানে দাদাহঁতে এনেকুৱা জেগাত ফুচি থাকিলে, মানে বৰষুণ দিছে, তামাম বৰষুণ দিছেতো সিফালে টেকাবামফালে তামাম বৰষুণ দিছে বোলে, সেইকাৰণে আহিব পৰা নাই। আৰু সেইকাৰণে মানে এতিয়া এই অৱস্থা। আৰু মানে ইমান ধুনীয়াকৈ মানে সাজি কাচি ওলাইছিলে বেচেৰীকেইজনী, অৱস্থা নহাৰ কাৰণে এই অৱস্থা হৈ থাকিলে। তাৰমানে এতিয়া যাব লাগিব, কাৰণ বতৰটো ভাল নহয়। এতিয়া বৰষুণ দিওঁ অৱস্থা হৈ আছে। এতিয়া যাব লাগিব। তো ভিডিঅ'টো এনেকৈ চাই শেষলৈকে। A few minutes later. তো গাইজ মানে এতিয়া ফাইনেলি আহিব দাদাহঁতে, আৰু বহুত দেৰি ৰখিলোঁ। তাৰমানে ইমান 1 ঘণ্টা নহয় 2 ঘণ্টামান ৰখিলোঁ। আৰু ইমান দেৰি কিয় হ'ল অকণমান ফুৰি চাওঁ দাদাজনক, কিমান দেৰি হ'ল? কিমান দেৰি হ'ল? বৰষুণ দিছে বাটত, গম পাইছ নাই? গোটেই মানে বৰষুণ দি অৱস্থা নাই, গোটেই লম্পেন তিতি অৱস্থাই নাই তাৰমানে। হ'লেও আহিছোঁ তোমাৰ কাৰণে, গম পাইছা? মৰম আছে তেতিয়াহ'লে, আমাৰ কাৰণে মৰম আছে। লাইক ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এতিয়া ধুনীয়াকৈ ফটো খিচি আছে ভণ্টিকেইজনী, তো এইফালে চাব পাৰে ষ্টাইল মানে পষ্ট দি আছে। আৰু এইফালে দাদাবিলাকে ফটো মাৰি আছে ধুনীয়াকৈ। এতিয়া ফটো মাৰি লওঁ, তাৰপাছত আৰু মই ইনষ্টাৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সকলোৱে গৈ মেলি ফ'ল' কৰি ল'ব
আৰু কেনেকুৱা হৈছে পষ্টবিলাক কমেণ্ট কৰি জনাব দেই তো গাইছ মানে এতিয়া ফাইনেলি মানে ফটো মাৰা হৈ গ'ল আৰু গোটেইখিনি আমাৰ ফটো মাৰি কমপ্লিট হৈ গ'ল এতিয়া কমপ্লিট মানে হৈ মেলি গৈ আছোঁ এতিয়া আৰু এইফালে পিছফালে আছে আমাৰ দাদা আৰু ভণ্টিবিলাক আছে আৰু লগতে আমাৰ ৰিয়া পূৰা ফটো মাৰিলে আজি চাওক একদম তামাম আৰু লগতে আমাৰ দাদা আৰু এতিয়া সকলোৱে গৈ থাকোঁ গৈ মেলি চাহ খাব লাগিব ধুনীয়াকৈ হয় নাই গৈ মেলি চাহ লগত দামী বিস্কুট নহ'লে নহ'ব ন পিঠা কি পিঠা চব পিঠা দেখাম কি পিঠা আৰু কি মানে চাহ পিঠা খাম তো ভিডিঅ'টো শেষলৈকে চাই ধুনীয়াকৈ আৰু যোনে আমাৰ চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ মতে লাইক এটামান দি দিব এতিয়া শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া গৈ থাকোঁ বতৰত আৰু মইনা নুঠে মটৰত মজা शाबाश बेटा बहुत बढ़िया मुन्ना কাৰণটো কি আজি তামাম খং তাৰ মানে দেই আজি গায়ত্ৰীৰ তামাম খং মানে ইমান আমি গাইছে নি সিহঁতে সঁচাই গাইছে নিচিনা আকৌ দেই ওলাইছিল জানা 11টা বজাত ওলাইছিল ৰখি এতিয়া কেইটা বাজি গ'ল 4টামান বাজি গ'ল ইমান দেৰি হৈছিল তাৰ মানে আজি বৰষুণ আমি নহাৰ কাৰণে মোবাইলৰ পৰা ফটোজ কৰিলোঁ কেইখনমান ৰিলছ বনালোঁ গৈ মেলি চাহ খাব লাগিব তো ব'লক এতিয়া আৰু এতিয়া মানে ফাইনেলি আমাৰ ফটোশ্বুট কৰা হৈ গ'ল ফটোশ্বুট কৰি মেলি এতিয়া ধুনীয়াকৈ আধা ঘণ্টামান ৰেষ্ট কৰি এতিয়া ওলাই আহিছোঁ দোকান ফালে মিক্সাৰ খাব যাওঁ বুলি আৰু লগতে আছে ভণ্টি কেইজনী এতিয়া দোকানত যাওঁ দোকানত গৈ মেলি মিক্সাৰ খাম মানে বহুত দিনৰ মিক্সাৰ খাব পোৱা নাই যেতিয়া মানে কলেজত আছিলোঁ মই তেতিয়াই মানে সেইকেইদিনতে খাব পাইছিলোঁ মানে বহুত ভাল লাগিছিল কাৰণ মোৰ মিক্সাৰ বহুত ভাল লাগে খাই এতিয়া আজি খাব পাম একদম পূৰা মানে ভাল লাগিব আৰু খাই মানে খাবতো পোৱা নাই এতিয়া যামহে খাবৰ কাৰণে ফাইনেলি আমি দোকানত আহি পালোঁ এতিয়া মিক্সাৰ বনাব দিছোঁ তাৰমানে দেখি পাইছে আপোনালোকে এতিয়া ধুনীয়াকৈ বনাব এতিয়া খাম আমাৰ মিক্সাৰ খোৱা মানুহকেইটা মিক্সাৰ খাবি ন মিক্সাৰ খোৱা মিক্সাৰ মেইন তো আমাৰ এতিয়া ফাইনেলি মানে মিক্সাৰ আহি পালে এতিয়া এইফালে চাওক এইফালে খাব কেনেকুৱা লাগিছে মজা না আৰু এইফালে আমাৰ গায়ত্ৰী বাহ তামাম মিক্সাৰ এতিয়া ময়ো খাই চাওঁ মজা লাগিছে বহুত দিনৰ খাইছে একদম মজা লাগিছে খুব ভাল লাগিছে বহুত দিনৰ মূৰত খাই পাইছোঁ একদম বহুত ভাল লাগিছে খাই এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু চাই ধুনীয়াকৈ তো গাছ মানে এতিয়া ফাইনেলি মানে মিক্সাৰ খাই হৈ গ'ল মানে মিক্সাৰ খাই হোৱাই নাই বুলি ক'ব পাৰি কাৰণ চাওক ৰাস্তা খাই আহিছে মানে মানে খাই একদম অৱস্থা নাইকিয়া হৈ গ'ল জ্বলা মানে তামাম জ্বলা ন ৰিয়া একদম তামাম জ্বলা একদম চকুৰ পৰা পানী ওলাই গৈছে নকৈছোঁ আৰু ইফালে হ'লেও মানে এৰাই নাই মিক্সাৰ তামাম খাই আছে এতিয়া ধুনীয়াকৈ গৈ আছোঁ বাৰু এতিয়া আপোনালোক মানে ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কেইটামান কৰিব নোৱাৰোঁ আৰু